আমি আপোনাক ভাৰতৰ বিখ্যাত তিহাৰ জেলত থকা মহিলা কয়দীৰ বিষয়ে কিছু কথা জনাব খুজিছোঁ। দেশৰ বিখ্যাত জেলখনত থকা মহিলা কয়দীক শোষণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। জেলখনৰ একাংশ নিকৃষ্ট মানসিকতাৰ কৰ্মচাৰীয়ে মহিলা কয়দীৰ লগত নিশা যি কাণ্ড সংঘটিত কৰে সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব। আপুনিও নিশ্চয় এটা কথা জানে যে আধা আধৰুৱা জ্ঞান সদায় ঘাতকৰ সমান। গতিকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। আজিৰ ভিডিঅ'টো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, দিল্লীৰ তিহাৰ জেল। এইখন জেলত থকা প্ৰতিগৰাকী কয়দীৰ একোটা কাহিনী আছে। জেলখনত থকা অনামিকা শৰ্মা নামৰ এগৰাকী মহিলা কয়দীৰ কাহিনী আজি আপোনাৰ বাবে আগবঢ়াব খুজিছোঁ। অনামিকা শৰ্মা এগৰাকী নিৰ্ভীক সাংবাদিক আছিল। অনামিকাই দেশৰ এজন নাম থকা নেতা ৰমেশ ঠাকুৰ আৰু আৰক্ষী বিষয়া বিক্ৰম সিঙে চলাই থকা কলা অধ্যায় ৰাজহুৱা কৰিছিল। কিন্তু সত্য উদ্ঘাটন কৰাৰ বাবেই অনামিকাক মিছা হত্যাৰ অভিযোগত কাৰাগাৰত বন্দী কৰা হ'ল। অনামিকাই যেতিয়া তিহাৰ জেলৰ মুখ্য দুৱাৰৰ সন্মুখত থিয় হৈছিল তেতিয়া অনামিকাৰ এনে লাগিছিল যেন তাই কোনো নৰকৰ দুৱাৰতহে থিয় হৈ আছে। চাৰিওফালে ওখ ওখ দেৱাল, কাঁইটীয়া তাঁৰ আৰু প্ৰতিখন দেৱালৰ সন্মুখত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ থকা সুৰক্ষা কৰ্মীয়ে গিজগিজাই আছিল। জেলৰ মহিলা বিষয়া মীনা সিঙে অনামিকাক ক'লে, ইয়াত তোমাৰ সাংবাদিকতা নচলে, ইয়াত কেৱল জেলৰ আইন কানুনহে চলে। গতিকে বেছি স্মাৰ্ট দেখুওৱাৰ চেষ্টা ভুলতো নকৰিবা। তাৰ পিছত অনামিকাক জেলৰ ভিতৰলৈ লৈ যোৱা হ'ল আৰু তালাচী প্ৰক্ৰিয়াৰ বাবে অনামিকাক এটা অন্ধকাৰ কোঠালৈ লৈ যোৱা হ'ল। সেই কোঠাটোত তিনিগৰাকী মহিলা কনিষ্টবল উপস্থিত আছিল। মীনা সিং নামৰ মহিলা বিষয়াগৰাকীয়ে অনামিকাক ক'লে, তোমাৰ গোটেই কাপোৰ খুলি দিয়া। কিন্তু অনামিকাই কাপোৰ খুলিবলৈ মান্তি নহ'ল। অনামিকাই বিৰোধিতা কৰি ক'লে যে এয়া মানৱ অধিকাৰ উলংঘন হৈছে। এই কথা শুনি এগৰাকী মহিলা কনিষ্টবলে টান মাতেৰে ক'লে, এইখন তিহাৰ জেল, ইয়াত আমাৰ আইনহে চলিব। তিনিগৰাকী কনিষ্টবল আৰু এগৰাকী মহিলা বিষয়াৰ সন্মুখত অনিচ্ছা সত্ত্বেও অনামিকাই কাপোৰ খুলিবলৈ বাধ্য হ'ল। অনামিকাৰ দুচকু অসহায় চকু পানীৰে ভৰি পৰিছিল। কিন্তু তথাপিও অনামিকাই নিজকে দুৰ্বল যেন দেখুৱাব খোজা নাছিল। সম্পূৰ্ণৰূপে নগ্ন অৱস্থাত অনামিকাক ৱালৰ কাষত থিয় হ'বলৈ কোৱা হ'ল। অনামিকাৰ শৰীৰৰ প্ৰতিটো অংগ পৰীক্ষা কৰা হ'ল। অনামিকাই শৰীৰত গোপনে কিবা ডিভাইচ বা আন কিবা সংস্থাপন কৰিছে নেকি সেইটো পৰীক্ষা কৰিছিল। এগৰাকী মহিলা কনিষ্টবলে ক'লে, তলমূৰ কৰা। অনামিকাই উলংগ অৱস্থাত তলমূৰ কৰিব বিচৰা নাছিল। তেতিয়া এগৰাকী মহিলা কনিষ্টবলে এডাল লাঠিৰে পিঠিত প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰিলে আৰু ক'লে, মন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিবলৈ তই ক'ত সাহস পালি? অনামিকাই সেই আঘাত সহ্য কৰাৰ চেষ্টা কৰিছিল, কিন্তু তাইৰ দুচকুৰে চকুলো নিগৰি আহিছিল। তালাচী শেষ হোৱাৰ পিছত অনামিকাক এযোৰ অতি লেতেৰা আৰু পুৰণা কয়দীৰ ড্ৰেছ পিন্ধিবলৈ দিয়া হ'ল। যিখন শাৰী অনামিকাক পিন্ধিবলৈ দিয়া হৈছিল সেই শাৰীখনৰ পৰা দুৰ্গন্ধ বিয়পি আছিল। কিন্তু এইবাৰ কোনো প্ৰতিবাদ বা বিৰোধিতা নকৰি অনামিকাই শাৰীখন পিন্ধি ল'লে। তাৰ পিছত অনামিকাক যেতিয়া মহিলা কয়দীৰ ৯ নম্বৰ বেৰেকলৈ লৈ যোৱা হৈছিল তেতিয়া তাত থকা কয়দীবোৰে অনামিকালৈ এনেদৰে চাইছিল যেন এটা নতুন চিকাৰহে গৈছিল। হত্যাৰ অভিযোগত সেই বেৰেকত থকা ৰাজিয়া বেগম নামৰ এগৰাকী দাগী অপৰাধীয়ে ফুচফুচাই ক'লে, জেললৈ নতুন মাল আহিছে। অনামিকাই লক্ষ্য কৰিছিল যে বহু মহিলা মিছা অভিযোগত জেলত বন্দী আছিল আৰু এনেকুৱা কিছুমান মহিলা কয়দীও অনামিকাই দেখা পাইছিল যিসকলে জেলখনৰ ভিতৰত চলি থকা ছেক্স ৰেকেট আৰু ড্ৰাগছ মাফিয়াৰ সহযোগী আছিল। তিহাৰ জেলৰ ভিতৰত অনামিকা শৰ্মাই যিবোৰ কৰ্মকাণ্ড দেখিছিল সেয়া আইন আৰু ন্যায়ৰ পৰা বহু যোজন দূৰত আছিল। বাহিৰৰ জগতখনত তিহাৰক নিজকে শুধৰণিৰ এক স্থান বা ঘৰ বুলি গণ্য কৰা হয়, কিন্তু তিহাৰৰ ভিতৰৰ সাম্ৰাজ্যখন একেবাৰে পৃথক আৰু ভয়ংকৰ আছিল, য'ত কেৱল শক্তি, ক্ষমতা আৰু টকাৰ খেল চলে। তিহাৰৰ মহিলা বেৰেকসমূহক তিনিটা ডাঙৰ গোটে নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল। এটা গোট আছিল দাগী অপৰাধী ৰাজিয়া বেগমৰ গোট। এইটো গোট মাৰ্ডাৰ কেছ, ড্ৰাগছ সৰবৰাহৰ এটা কুখ্যাত গোট আছিল। ৰাজিয়া বেগমে জেলৰ ভিতৰতে এখন মিনি সাম্ৰাজ্য গঢ়ি তুলিছিল। ৰাজিয়া বেগমৰ ইচ্ছাৰ অবিহনে কোনো নতুন কয়দীয়ে জেলখনত শান্তিৰে খাব শুব পৰা নাছিল। দ্বিতীয় গোটটো আছিল সংগীতা ঠাকুৰৰ গোট। এই গোটটোৱে আৰক্ষী আৰু প্ৰশাসনৰ একাংশ বিষয়াৰ লগত মিলি অবৈধ ধন সংগ্ৰহ আৰু ছেক্স ৰেকেট চলাই গৈছিল। নিশাৰ অন্ধকাৰত জেলৰ অসহায় তথা ধুনীয়া মহিলাসকলক বাহিৰলৈ লৈ গৈ VIP মানুহৰ ওচৰত গতাই দিয়া হৈছিল। তৃতীয় গোটটো আছিল ৰুক্মিণী বাইৰ গোট। এই গোটটোৱে জেলৰ ভিতৰতে সৰু সুৰা চুৰি ডকাইতি কৰিছিল, দুৰ্বল কয়দীবোৰক শোষণ নিষ্পেষণ কৰিছিল
অৰ্থাৎ কয়দীসকলৰ খোৱা বোৱা শোৱা আদিৰ ব্যৱস্থা কৰি দিয়াৰ নামত টকা সংগ্ৰহত ব্যস্ত আছিল। জেললৈ অহা প্ৰতিগৰাকী নতুন কয়দীয়ে এটা টেক্স ভৰিবলগীয়া হৈছিল, যিটো এণ্ট্ৰি ফিজ বুলি কোৱা হৈছিল। যদি কোনো কয়দীক বেৰেকত শুবলৈ ভাল ঠাই লাগে তেন্তে প্ৰতি সপ্তাহতে 500ৰ পৰা 1000 টকা দিবলগীয়া হৈছিল। যদি কোনো কয়দীয়ে নিজৰ পৰিয়ালৰ লগত ফোনত কথা পাতিব বিচাৰে তেন্তে সেই কয়দীয়ে 2000 টকা দিলে ৱাৰ্ডেনে কথা পাতিবলৈ মোবাইল ফোনৰ যোগাৰ কৰি দিছিল। কিবা কথাত যদি কেতিয়াবা কোনো কয়দীয়ে বিৰোধিতা কৰে তেতিয়া সেই কয়দীক নিশা অমানৱীয়ভাৱে শাস্তি দিয়া হৈছিল। আৰু দ্বিতীয় গোটটোৰ মানুহে মানে সংগীতা ঠাকুৰৰ মানুহে সেই কয়দীক VIP গেষ্টৰ লগত নিশা যাপন কৰিবলৈ বাধ্য কৰাইছিল। এইবোৰ কথা দেখি শুনি অনামিকাৰ বুকু কঁপি উঠিছিল। তেতিয়া নিশা 12 বাজিছিল। অনামিকাই দেখিলে যে দুগৰাকী মহিলা গাৰ্ডে বেৰেকলৈ আহি পূজা নামৰ 19 বছৰীয়া এজনী ছোৱালীক জোৰ কৰি বেৰেকৰ পৰা বাহিৰলৈ উঠাই লৈ গৈছিল। তৃতীয় গোটৰ নেত্ৰী ৰুক্মিণীবায়ে ক'লে যে আজি পূজাৰ পাল পৰিছে। পূজাক এতিয়া জেলৰ পিছফালে থকা ছিক্ৰেট চেললৈ লৈ যোৱা হৈছে। ছিক্ৰেট চেলত জেইলাৰ ৰঘুবীৰ যাদৱ আৰু কেইগৰাকীমান নেতাই অপেক্ষা কৰি আছে। এই কথা শুনি অনামিকাৰ গাৰ নোম ডাল ডাল হৈ পৰিছিল। অনামিকাই দেখিলে যে পূজাক চোচৰাই লৈ যোৱাৰ সময়ত ৰাজিয়া বেগমৰ কেইটামান গুণ্ডাই পূজাৰ কাপোৰ ফালি পেলাইছিল আৰু পূজাক নিচাযুক্ত ইনজেকশ্যন দি অচেতন কৰি লৈছিল। জেইলাৰ ৰঘুবীৰ যাদৱ, ইন্সপেক্টৰ মীনা সিং আৰু ৱাৰ্ডেন নৰেশ কুমাৰ এই তিনিজনেই জেলখনত গোটেই ৰেকেটটো চলাই আছিল। কয়দীৰ পৰিয়ালৰ পৰা মোটা অংকৰ ধন লৈ ভাল বেৰেকত থকাৰ সুবিধা দিয়া, অসহায় ছোৱালীবোৰক টকাৰ বিনিময়ত ব্যৱসায়ী আৰু উদ্যোগপতিৰ ওচৰলৈ মনোৰঞ্জনৰ কাৰণে প্ৰেৰণ কৰা, শিক্ষিত বা স্মাৰ্ট কয়দীবোৰক জোৰ জবৰদস্তি ড্ৰাগছ খুৱাই ড্ৰাগছৰ প্ৰতি আসক্ত কৰি মানসিকভাৱে নিঃশেষ কৰি পেলোৱা ইত্যাদি সকলো কাম এই তিনিজনৰ নেতৃত্বতেই চলি আছিল। অনামিকাই যেতিয়া প্ৰথমবাৰ কিবা কথাত বিৰোধিতা কৰিছিল তেতিয়া ৰাজিয়া বেগম নামৰ দাগী অপৰাধীজনীয়ে গুণ্ডা বাহিনী লগাই অনামিকাক নানা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল। ৰাজিয়া বেগমে অনামিকাক কৈছিল, সাংবাদিক হলি বুলিয়েই সত্যটো জনাৰ চেষ্টা নকৰিবি, চুপচাপ যি কৰিবলৈ দিয়া হয় তাকেই কৰি যাবি, নহলে তোৰো সিহঁতৰ দৰেই অৱস্থা হ'ব। তেতিয়া অনামিকাই ক'লে, মই এই ধুৰন্ধৰবোৰৰ ক'লা অধ্যায় এদিন নহয় এদিন ফাদিল কৰিমেই। অনামিকাই এইদৰে কোৱাৰ লগে লগে ৰাজিয়া বেগমৰ দুটা গুণ্ডাই অনামিকাৰ চুলিত ধৰি মাটিত বগৰাই দিলে আৰু গুৰিয়াই গতিয়াই গোটেই বেৰেকৰ কয়দীৰ সন্মুখতে অনামিকাক কাপোৰ খুলিবলৈ বাধ্য কৰালে। জেলৰ ভিতৰত চলা ডাৰ্ক ৱেব আৰু বেয়া ছবিৰ ৰেকৰ্ডিঙৰ ধান্দাৰ নেতৃত্বটো ৰাজিয়া বেগম আৰু সংগীতা ঠাকুৰেই আছিল। ৰাজিয়া আৰু সংগীতাই জেলৰ ভিতৰতে এটা গোপন কক্ষত কেমেৰা সংস্থাপন কৰি ৰাখিছিল। নতুনকৈ অহা ছোৱালীবোৰক নিচাযুক্ত ইনজেকশ্যন দি তেওঁলোকক সেই গোপন কোঠাটোত ৰেপ কৰা হৈছিল আৰু সেইবোৰ ৰেকৰ্ডিং কৰি ডাৰ্ক ৱেবছাইটত বিক্ৰী কৰা হৈছিল। যিগৰাকী কয়দীয়ে এইবোৰ কথা কাৰোবাক প্ৰকাশ কৰাৰ চেষ্টা কৰিছিল সেই কয়দীগৰাকীক মানসিক ৰোগী বুলি ঘোষণা কৰি দিয়া হৈছিল। এই সকলো দেখি শুনি অনামিকাই নিজৰ মাজতে এটা পৰিকল্পনা প্ৰস্তুত কৰিলে। অনামিকাই তৃতীয় গোটৰ নেত্ৰী ৰুক্মিণীবাই আৰু পূজাৰ দৰে দুৰ্বল কয়দীসকলৰ লগত বন্ধুত্ব কৰিবলৈ ধৰিলে। নিশাৰ ভাগত বেৰেকত থকা কয়দীৰ কথা বতৰা ৰেকৰ্ডিং কৰিবলৈ অনামিকাই এটা সৰু ৰেকৰ্ডাৰৰ ব্যৱস্থা কৰিলে। আচলতে অনামিকাই সেই ৰেকৰ্ডাৰটো জেললৈ যোৱাৰ সময়তেই তাইৰ চুলিৰ মাজত লৈ গৈছিল। কয়দীৰ কথা বতৰা ৰেকৰ্ডিং কৰাৰ লগতে অনামিকাই জেইলাৰ আৰু সুৰক্ষা কৰ্মীসকলৰ ওপৰতো গোপনে নজৰ ৰাখিবলৈ আৰম্ভ কৰি দিলে। লাহে লাহে অনামিকাই সংগীতা আৰু ৰাজিয়া বেগমৰ গোটত চামিল হোৱাৰ চেষ্টা কৰিলে। নিশাৰ আন্ধাৰৰ মাজতে অনামিকাই প্ৰত্যক্ষ কৰিছিল যে সংগীতাৰ মানুহে পূজা নামৰ সেই 19 বছৰীয়া ছোৱালীজনীক পুনৰ উঠাই নিবলৈ আহিছিল। কিন্তু এইবাৰ অনামিকাই ৰুক্মিণী আৰু আন কেইগৰাকীমান কয়দীক একত্ৰিত কৰি পূজাক উঠাই নিবলৈ অহা সেই মানুহজনক ধৰি ল'লে আৰু সিহঁতে মাৰপিট কৰি সেই ধুৰন্ধৰটোৰ অৱস্থা বেয়া কৰি পেলালে। অনামিকাই ক'লে, খেল এতিয়াহে আৰম্ভ হ'ব। তিহাৰ জেলৰ বিশাল দেৱালৰ ভিতৰত য'ত কেৱল শোষণ নিষ্পেষণ আৰু অত্যাচাৰৰ কৰুণ বিননি শুনিবলৈ পোৱা গৈছিল সেই দেৱালৰ ভিতৰত এতিয়া নতুনকৈ একুৰা জুই জ্বলিবলৈ আৰম্ভ কৰিছিল। এই জুই আৰম্ভ কৰিছিল অনামিকা শৰ্মাই। সাংবাদিক আছিল যদিও অনামিকাক পৰিস্থিতিয়ে এগৰাকী কয়দী হ'বলৈ বাধ্য কৰাইছিল। অনামিকাই মনৰ মাজতে প্ৰতিজ্ঞা কৰিছিল যে এই নৰকৰ পৰা মই কেৱল নিজক বচুৱাই নহয়, সেই অসহায় তথা দুৰ্ভগীয়া নাৰীসকলকো মই উদ্ধাৰ কৰি ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
অনামিকাই ভালদৰেই বুজি পাইছিল যে এই খেলখন খতম কৰিবলৈ হ'লে তাই প্ৰতিটো খোজ খুব সাৱধানে দিব লাগিব। পোনপটীয়াকৈ যুঁজ দিলে একো লাভ নহ'ব, কাৰণ ৰাজিয়া, সংগীতা আৰু ৰুক্মিণীৰ গোটৰ সমানে জেইলাৰ ৰঘুবীৰ যাদৱ আৰু মহিলা ইন্সপেক্টৰ মীনা সিঙৰ দৰে অসৎ বিষয়াও এই খেলখনত জড়িত আছিল। অনামিকাই প্ৰথমে কয়দীসকলক একগোট কৰাৰ ৰণনীতি প্ৰস্তুত কৰিলে। লাহে লাহে অনামিকাই দুৰ্বল আৰু অসহায় কয়দীসকলৰ ভৰসা আদায় কৰাৰ চেষ্টা কৰিলে। জেলৰ ৱাৰ্ডেনৰ মতে যিসকল মহিলা কয়দীক ব্যৱসায়ী আৰু নেতাৰ কাষলৈ সদায় ছাপ্লাই দিয়া হৈছিল, সেই কয়দীসকলক অনামিকাই ৰুক্মিণী বাইৰ সহায়ত নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছিল। পূজা, ৰেখা আৰু মায়া, যাৰ লগত বাৰে বাৰে শাৰীৰিক নিৰ্যাতন চলিছিল, তেনেধৰণৰ ছোৱালীবোৰ চিনাক্ত কৰি অনামিকাই সেই ছোৱালীবোৰক নিজৰ টীমত চামিল কৰি লৈছিল। লাহে লাহে অনামিকাই ৰাজিয়া বেগমৰ গোটৰ সেইসকল কয়দীক টাৰ্গেট কৰি লৈছিল যিসকলে এই অন্যায় অত্যাচাৰত অতিষ্ঠ হৈ পৰিছিল। ৰাজিয়া বেগমৰ গোটৰ সেই কয়দীসকলকো অনামিকাই নিজৰ গোটত চামিল কৰিবলৈ সক্ষম হৈছিল। তিহাৰ জেলৰ ব্লক চিৰ পিছফালে এটা চিক্ৰেট চেল আছিল। চেলক ব্লেক ৰুম বুলি কোৱা হৈছিল। নিশাৰ ভাগত সেই ব্লেক ৰুমটোলৈ ছোৱালীবোৰক লৈ যোৱা হৈছিল আৰু নিচাযুক্ত ইনজেকশ্যন দি ৰেপ কৰি ভিডিঅ' বনোৱা হৈছিল। লগতে জেইলাৰ ডাঙৰ ডাঙৰ নেতা তথা ব্যৱসায়িক সেই ছোৱালীবোৰৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰো ব্যৱস্থা কৰি দিয়া হৈছিল। বহু ছোৱালীৰ অশ্লীল ভিডিঅ' বনাই ডাৰ্ক ৱেবছাইটত বিক্ৰী কৰা হৈছিল। যিগৰাকী ছোৱালীয়ে বিৰোধিতা কৰিছিল সেইগৰাকী ছোৱালীক মানসিক ৰোগী বুলি ঘোষণা কৰা হৈছিল, নাইবা সেইগৰাকী ছোৱালীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছিল। অনামিকাই কিদৰে তথ্য সংগ্ৰহ কৰিছিল সেই কথা মন কৰিব। নিশাৰ ভাগত যেতিয়া ছোৱালীবোৰক সেই ব্লেক ৰুমটোলৈ লৈ যোৱা হৈছিল, তেতিয়া অনামিকাই ৰুক্মিণী বাইৰ সহায়ত জেলৰ পুৰণা গাৰ্ড ৰামলালক নিজৰ পক্ষলৈ আনি ল'লে। ৰামলালে এটা সৰু স্পাই কেমেৰা অনামিকাক দিছিল, যিটো কেমেৰা অনামিকাই কাপোৰৰ মাজত লুকুৱাই ৰাখিছিল। লগতে অনামিকাই নিজৰ সৰু কেমেৰাটো চুলিৰ মাজত ভৰাই ৰাখিছিল। অনামিকাই ব্লেক ৰুমত ছোৱালীবোৰৰ লগত হোৱা নিৰ্যাতনৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। ছোৱালীবোৰৰ কাপোৰ ফালি পেলোৱা হৈছিল। ৰাজিয়া আৰু সংগীতাৰ গোটৰ মাজত ছোৱালীবোৰৰ বাজি লগোৱা হৈছিল। জেইলাৰ ৰঘুবীৰ যাদৱ আৰু মীনা সিঙে সেই VIP গেষ্টৰ পৰা টকা লৈ আছিল। আটাইকেইটা গোটৰ মাজত অনামিকাই কিদৰে বিভেদ সৃষ্টি কৰিছিল সেই কথাও জানি লওক। অনামিকাই প্ৰথমে ৰাজিয়া বেগম আৰু সংগীতা ঠাকুৰৰ মাজত বিভেদ সৃষ্টিৰ বাবে এখন জাল পেলালে। অনামিকাই ৰাজিয়া বেগমক কৈছিল যে সংগীতাই জেইলাৰ ৰঘুবীৰ যাদৱৰ লগত মিলি ৰাজিয়াৰ স্থান লোৱাৰ চেষ্টা কৰি আছে। আনফালে সংগীতাক অনামিকাই এইদৰে ক'লে যে ৰাজিয়া বেগমে ব্লেক ৰুমৰ সকলো কথা বাহিৰৰ সাংবাদিকক লিক কৰিছে। এই কথাক লৈ ৰাতিৰ আন্ধাৰতে সংগীতা ঠাকুৰ আৰু ৰাজিয়া বেগমৰ গোটৰ মাজত প্ৰচণ্ড সংঘাত আৰম্ভ হ'ল। আক্ৰমণ প্ৰত্যাক্ৰমণত সংগীতাৰ গোটৰ এজন সদস্যৰ মৃত্যু হ'ল। ইয়াকে লৈ জেলৰ ভিতৰতে ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল। ইফালে ভ্ৰষ্টাচাৰী তথা অসৎ বিষয়াসকলৰ গোলা অধ্যায় ফাদিল কৰিবলৈও অনামিকাই আন এক কৌশল ৰচনা কৰিছিল। অনামিকাই ব্লেক ৰুমত ৰেকৰ্ডিং কৰা ভিডিঅ'সমূহ জেলৰ পুৰণা গাৰ্ড ৰামলালৰ জৰিয়তে বাহিৰত থকা সতীৰ্থ সাংবাদিক ৰাজীৱৰ হাতত অৰ্পণ কৰিলে। ইয়াৰ লগতে এখন কাগজত তিহাৰ জেলৰ ভিতৰত চলি থকা সকলো অপকৰ্মৰ কথা বৰ্ণনা কৰি অনামিকাই সেই তথ্য ৰাজীৱ নামৰ সাংবাদিকজনৰ হাতত দিবলৈ ক'লে। নিশা 11:45 গোটেই জেলখনতে চাইৰেন বাজি উঠিল। অনামিকা, ৰুক্মিণী, পূজা, ৰেখা আৰু বাকী ছোৱালীবোৰে জেলৰ অসৎ সুৰক্ষা কৰ্মীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলালে। ৰাজিয়া বেগম আৰু সংগীতাৰ গোটৰ মাজতো সংঘাতৰ সৃষ্টি হ'ল। ৰাতিপুৱাৰ লগে লগে মিডিয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দল গৈ তিহাৰ জেলত উপস্থিত হ'ল। ব্লেক ৰুমৰ পিছফালে থকা ছোৱালীবোৰৰ মৃতদেহ, ড্ৰাগছৰ ইনজেকশ্যন আৰু VIP গেষ্টৰ ভিডিঅ' ৰেকৰ্ডিং আদিয়ে গোটেই ছিষ্টেমটোতে হাহাকাৰ লগাই দিলে। তিহাৰ জেলত অপকৰ্মত লিপ্ত থকা গোটেই ৰেকেটটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। জেইলাৰ ৰঘুবীৰ যাদৱ, মহিলা বিষয়া মীনা সিং আৰু ৱাৰ্ডেন নৰেশ কুমাৰক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল। তিহাৰ জেলৰ ভিতৰত অনামিকাই জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধত অৱতীৰ্ণ হৈছিল। সেয়া ইতিহাস হৈছিল যদিও জেলৰ পৰা ওলোৱাৰ পিছতেই অনামিকাই আন এখন যুঁজ দিবলগীয়া হৈছিল। জেলৰ ভিতৰত যিখিনি হৈছিল সেয়া চৰকাৰ আৰু ন্যায়পালিকাৰ ওচৰলৈ গৈছিল যদিও অনামিকা নিশ্চিত আছিল যে জেলৰ ভিতৰত চলা সেই অপকৰ্মৰ সৈতে জেলৰ কেইজনমান বিষয়া কৰ্মচাৰী জড়িত থকাই নহয়, এই অপকৰ্ম
ৰুমৰ সৈতে বহু ৰাজনৈতিক নেতা ব্যৱসায়ী পুলিচ আৰু হাই প্ৰফাইল ব্যক্তিও জড়িত আছিল কিন্তু সেই কথা ফাদিল কৰিবলৈ যাওঁতে অনামিকাই সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সঁচা কথাবোৰ লুকুৱাই ৰাখিবলৈ কিদৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল শুনি যাব জেলৰ পৰা মুক্ত হোৱাৰ পিছত অনামিকাক কেইবাবাৰো প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছিল কেইবাবাৰো অনামিকাৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল অনামিকাৰ ঘৰৰ আশে-পাশে সন্দেহজনক গতিবিধিৰ মানুহক দেখিবলৈ পোৱা গৈছিল এবাৰ নিশা অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ পথত এখন তীব্ৰবেগী ট্ৰাকে অনামিকাৰ গাড়ীখনত খুন্দা মৰাৰ চেষ্টা কৰিছিল কেৱল সিমানেই নহয় অনামিকাৰ মাকক কিডনেপ কৰাৰ ভাবুকিও দিয়া হৈছিল কিন্তু তিহাৰ জেলৰ ভিতৰত দেখা সেই ভয়ংকৰ পৰিৱেশৰ পিছত অনামিকাৰ মনৰ পৰা ভয় শংকা একেবাৰে নোহোৱা হৈ পৰিছিল তাৰ পিছত অনামিকাই জেলৰ ভিতৰত চলি থকা হত্যা সেক্স ৰেকেট ড্ৰাগছ সৰবৰাহকে ধৰি এই সকলো অপকৰ্মৰ ওপৰত আদালতত CBIৰ তদন্তৰ আবেদন দাখিল কৰিলে মিডিয়াত তিহাৰ ব্লেক ৰুম স্কেন্ডেল নামেৰে এই কেছ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিল আদালতে অনামিকাৰ আবেদন গ্ৰহণ কৰি CBIৰ তদন্তৰ নিৰ্দেশ দিলে CBI যেতিয়া অনামিকাৰ হাতত মজুত থকা সেই ভিডিঅ' ফুটেজ আৰু গোপন ৰেকৰ্ডিংখিনি চাইছিল তেতিয়া CBIৰ বিষয়াসকলৰ চকু থৰ হৈ পৰিছিল ব্লেক ৰুমত মহিলা কয়দীৰ লগত হোৱা ঘৃণনীয় দৃশ্য জেইলাৰ ৰঘুবীৰ যাদৱ আৰু ইন্সপেক্টৰ মীনা সিঙে নেতাৰ পৰা টকা লোৱাৰ দৃশ্য তালাচীৰ নামত মহিলা কয়দীক উলংগ কৰি অত্যাচাৰ কৰা VIP গেষ্টৰ বাবে অনা নাবালিকা ছোৱালী ইত্যাদি দৃশ্য দেখা পাই CBIৰ বিষয়া অবাক হৈ পৰিছিল অনামিকাই CBIক জনালে যে জেলৰ ভিতৰত সেই অনৈতিক কাৰ্য এতিয়াও চলি আছে কাৰণ এই ৰেকেটটো বহুত ডাঙৰ অনামিকাৰ কথামতেই এদিন নিশাৰ ভাগত CBIয়ে জেলৰ ভিতৰত গোপনে অভিযান আৰম্ভ কৰিলে অভিযান চলাই CBIয়ে ব্লেক ৰুমৰ ভিতৰত এটা গোপন সুৰংগ উদ্ধাৰ কৰিলে সুৰংগৰ মাজেৰে হাই প্ৰফাইল ব্যৱসায়ী আৰু ৰাজনৈতিক নেতাৰ বাংলোলৈ যাব পৰাৰ ব্যৱস্থা আছিল বহু নিৰুদ্দেশ হোৱা যুৱতী মহিলাৰ মৃতদেহো সেই ব্লেক ৰুমৰ আশে-পাশে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হ'ল হত্যাক আত্মহত্যা বুলি কৈ যুৱতী মহিলাসকলৰ কেছৰ ফাইল বন্ধ কৰি দিয়া হৈছিল CBIৰ তদন্ত শেষ হোৱাৰ পিছত জেইলাৰ ৰঘুবীৰ যাদৱক ফাঁচীৰ শাস্তি ঘোষণা কৰা হ'ল ইন্সপেক্টৰ মীনা সিঙক যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ল লগতে ব্লেক ৰুম স্কেন্ডেলৰ লগত জড়িত 22 জন আৰক্ষী বিষয়া 5 জন ৰাজনৈতিক নেতা আৰু কেইবাজনো ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হ'ল প্ৰিয় দৰ্শক অনামিকা গোটেই দেশবাসীৰ বাবে এটা বলিষ্ঠ কণ্ঠ হৈ সদায় থাকি যাব অনামিকাই লিখা তিহাৰ কি অন্ধেৰি ৰাতে শীৰ্ষক তেওঁৰ কিতাপখন আন্তঃৰাষ্ট্ৰীয়ভাৱে উন্মোচন কৰা হৈছিল অনামিকাৰ এই কিতাপখনে গোটেই সিস্টেমটোতে এটা নতুন ঢৌৰ সূচনা কৰিছিল মহিলা কয়দীৰ বাবে তিহাৰ জেলত পৃথকভাৱে সেফ জোন বনোৱা হ'ল মহিলাৰ সুৰক্ষাৰ বাবে ব্লেক ৰুম এক্ট পাছ কৰা হ'ল যি এক্টৰ অধীনত জেলৰ ভিতৰত যিকোনো মহিলাক CCTV কেমেৰাৰ অবিহনে তালাচী চলাব নোৱাৰিব কিন্তু ষড়যন্ত্ৰ তেতিয়াও শেষ হোৱা নাছিল ইমানখিনি হোৱাৰ পিছতো এটা চক্ৰই অনামিকাক ভয় ভাবুকি প্ৰদান কৰিবলৈ এৰি দিয়া নাছিল এদিন নিশা যেতিয়া অনামিকা ঘৰত আছিল তেতিয়া অনামিকাৰ ঘৰৰ ওপৰত পেট্ৰল বোমাৰে আক্ৰমণ কৰা হৈছিল প্ৰতিবেশী মায়া নামৰ এগৰাকী যুৱতীৰ বাবে অনামিকাৰ প্ৰাণ ৰক্ষা পৰিছিল অনামিকাই তথাপিও হাৰ মনা নাছিল বাৰে বাৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ পিছতো অনামিকাই নিজৰ দাবী হজুৰে উত্থাপন কৰিবলৈ সাহস কৰিছিল এবাৰ সংসদ ভৱনৰ সন্মুখত থিয় হৈ অনামিকাই ঘোষণা কৰিলে যে তিহাৰ জেলত অপৰাধৰ সৈতে জড়িতসকলক যদি ফাঁচি দিয়া নহয় তেন্তে মই সংসদ ভৱনৰ সন্মুখত আত্মজাহ দিম অনামিকাৰ এই ঘোষণাৰ পিছত গোটেই দেশতে হাহাকাৰ লাগিল দেশৰ জনতা ৰাজপথলৈ ওলাই আহিল চৌদিশে তিহাৰ জেলৰ ভ্ৰষ্টাচাৰী তথা অসৎ নৰপিশাচবোৰক ফাঁচি দিয়াৰ দাবী উত্থাপন হ'ল প্ৰান্তে প্ৰান্তে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ল ব্যাপক প্ৰতিবাদৰ পিছত বহু নেতা আৰু আৰক্ষী বিষয়াক একেবাৰে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ল আৰু জেইলাৰ ৰঘুবীৰ যাদৱক ফাঁচীৰ ৰায়দান দিয়া হ'ল ন্যায়ালয়ৰ অন্তিমটো ৰায়দানত তিহাৰ জেলৰ ভিতৰত থকা সেই অভিশপ্ত ব্লেক ৰুমটো একেবাৰে ভাঙি নিশেষ কৰি পেলোৱা হ'ল জেলৰ ভিতৰত CCTV কেমেৰা সংস্থাপন কৰা হ'ল আৰু মহিলাৰ সুৰক্ষাৰ বাবে নতুন গাইডলাইন জাৰি কৰা হ'ল অনামিকা এতিয়া ন্যায়ৰ দেৱী হৈ পৰিছিল অনামিকাই নিজৰ জীৱনটো মহিলা কয়দীৰ অধিকাৰৰ বাবে সমৰ্পণ কৰিলে অনামিকা দেশৰ জেল ৰিফৰ্ম এক্টিভিষ্ট ৰূপে জনাজাত হৈ পৰিল অনামিকাই নিজেই ন্যায় লাভ কৰাই নহয় অনামিকাই সেই নিৰীহ অসহায় যুৱতী মহিলাৰ আত্মাবোৰকো মুক্ত কৰি দিলে যিসকল মহিলা যুৱতীয়ে যন্ত্ৰণাত ছটফটাই ব্লেক ৰুমটোৰ ভিতৰত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰিয় দৰ্শক এই ঘটনাটোৱে আমাক কেইবাটাও কথা শিকাই গ'ল
নম্বৰ 1 তিহাৰ জেলৰ দৰে আন জেলবোৰত হৈ থকা অত্যাচাৰ আৰু ভ্ৰষ্টাচাৰক পোহৰলৈ অনাটো জৰুৰী যাতে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰি শিকিবলগীয়া দ্বিতীয় কথাটো হৈছে সাহস আৰু দৃঢ়তাৰে প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব পাৰি অনামিকাই অকলেই নিজৰ সাহস আৰু দৃঢ়তাৰ বলত গোটেই সিস্টেমটোকে কপাই তুলিছিল নম্বৰ 3 যদি মানুহে সত্যৰ পথেৰে আগবাঢ়ে তেন্তে ডাঙৰতকৈও ডাঙৰ অত্যাচাৰীও যে পৰাজিত হ'বলগীয়া হয় সেই কথা এই ঘটনাই প্ৰমাণ কৰিলে নম্বৰ 4 মহিলাৰ আত্মৰক্ষা আৰু সহযোগিতা অৰ্থাৎ মহিলাসকলে নিজৰ আত্মসন্মান আৰু অধিকাৰৰ বাবে একত্ৰিত হৈ যুঁজ দিব লাগে অনামিকাৰ লগত সকলো নিৰ্যাতিতা মহিলাই সহযোগ কৰাৰ বাবে তিহাৰ জেলৰ গোলা অধ্যায় ফাদিল হৈছিল নম্বৰ 5 দুৰ্নীতি অপকৰ্ম বা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সাহসেৰে মাত মতাটো জৰুৰী ভ্ৰষ্ট বিষয়া কৰ্মচাৰী বা নেতাক যেতিয়ালৈকে নাকি লগাব নোৱাৰিব তেতিয়ালৈকে সমাজত শোষণ আৰু অন্যায় চলিয়ে থাকিব অনামিকাই সেই অপৰাধীবোৰক শাস্তি দি ন্যায়ৰ ৰাস্তা দেখুৱালে নম্বৰ 6 প্ৰতিশোধ নহয় পৰিৱৰ্তনহে জৰুৰী অনামিকাই জেলৰ ভিতৰত সেফ জোন বনাই এটা কথা প্ৰমাণ কৰিছিল যে যদি এজন ব্যক্তিয়ে পৰিৱৰ্তনৰ বীজ ৰোপণ কৰে তেন্তে আহি থকা প্ৰজন্মই ন্যায় আৰু সুৰক্ষা অৱশ্যেই লাভ কৰিব পাৰে প্ৰিয় দৰ্শক অনামিকাৰ দৰে সাহসী নাৰীৰ আমাৰ সমাজত খুবেই প্ৰয়োজন সাহসী নাৰী অনামিকা সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে আপোনাৰ মতামত কমেণ্টত অৱশ্যেই উল্লেখ কৰক এই ভিডিঅ'টোৱে আমাৰ সিস্টেমত কিছু পৰিৱৰ্তন অনাৰ লগতে সকলোৰে মাজত সজাগতা সৃষ্টি কৰিব বুলি যদি আপুনিও ভাবিছে তেন্তে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি অনামিকাৰ দৰে আপুনিও সচেতন নাগৰিকৰ দায়িত্ব পালন কৰক ধন্যবাদ